धेमाजि जिल्ला गगामुग मिमां हालामनि बथाखना गामिनि थागिबि मुस्रि लयक दले आरो मुस्रिमा बिना दलेनि आंगो अनसुला फिसाज्ला मुस्रि राहुल दले बिथाङा आसाम पुलिस आरो कामान्डनि मासि आवग्रिनो हादों। बे बथाखना गामियाव मुस्रि राहुल दले बिथाङानो गिबि पुलिसनि साख्रिखौ मोननो हादों। बेनिखायनो दिनै गामिनि रायजो राजा आरो थराजान आनसलिकनि TMPK MMK आरो TMMK आफादफोरा जथायै बरायदों। गगामुगनिफ्राय बिमल गयारिनि खौरां। লাগিছে মোৰ সকলো দল সংগঠনলৈকে বহুত বহুত ধন্যবাদ থাকিল তৰাজান আঞ্চলিক দললৈকে। অসমৰ কি কোনটো বিভাগত তুমি পাইছা? মই এতিয়া এবি কামাণ্ডোত পাইছোঁ আৰু আসাম পুলিচতো পাইছোঁ। দুটা পাইছা? হয়, সেয়ে মই এতিয়া কামাণ্ডোটো চিলেক্ট কৰিম বুলি ভাবিছোঁ। এই বৰ্ষত তুমি দুটা পাইছা ন? হয় হয়, কামাণ্ডো চিলেক্ট কৰিছে। হয়, কামাণ্ডো চিলেক্ট কৰিছে। এইখন গাঁৱত আৰু কিমান আছিলে? এইখন গাঁৱত আৰু কিমানজন আছিল? এইখন গাঁৱত অকল ময়ে আছিলোঁ বুলি ক'ব পাৰি। এবাৰ আপুনি হয় চিলেক্ট হৈছে? মই ফাৰ্ষ্ট গৈছিলোঁ, মই পালোঁ। আৰু আগতেও এনেধৰণে দিছিলে? আগতে তেনেকৈ ইণ্ডিয়ান আৰ্মি দিছিলোঁ, তাতে ডকুমেণ্টৰ কাৰণে মই ৰানিং কৰিব নোৱাৰিলোঁ। হয়, পঢ়া শুনা কিমান কৰিছিল? পঢ়া শুনা মই এতিয়া 21 চন গ্ৰেজুৱেট কৰিলোঁ। যিহেতু এটা ভাল বাৰ্তা গাঁৱৰ যিমান মৰম দিছে, কি ক'বা এতিয়া অসমবাসীৰ লগত গাঁওবাসীলৈ কি ক'বা? গাঁওবাসীলৈ বহুত বহুত ধন্যবাদ থাকিল, সেয়ে ক'ব বিচাৰিছোঁ। ইমান যে মোৰ কাৰণে সময় এটা উলিয়াই কৰি দিছে, সেয়েহে বহুত বহুত ধন্যবাদ গাঁওবাসীসকল। Awasam nang okos to poraila ngo asin mangkam pukore suka okama bitak ko airak doima ba pa bitak orkongo eremongo lugel be bonga besi agam ki lukin ba doima raijam nulu kumdu bongo ভাল লাগিছে আজি অসম চৰকাৰৰ কাৰণে বিজেপি চৰকাৰে আজি নিশাৰ বাবে আমাক পইচা এটকা খৰচ কৰিব নিদিয়াকে এনেকৈ যে মোৰ ল'ৰাটো চাকৰি দিছে বহুত বহুত চৰকাৰলৈ ধন্যবাদ থাকিল আৰু বহুত বহুত ভাল লাগিছে মনত মোৰ। যোগ্যতা থকাৰ কাৰণে আচলতে? হয়, যোগ্যতা থকাৰ কাৰণে বহুত মানে কষ্টও কৰিছে, খেলা ধূলাত বহুত সি কষ্ট কৰিছে। তেনেধৰণত মানে ময়ো তাৰ কাৰণে অকণমান কষ্ট কৰি দিবলগীয়া হৈছে। গোগামুখৰ পৰা ইয়ালৈকে ঘৰলৈকে মাতিলে মানে সি খোজকাঢ়ি আহে, কেতিয়াবা দৌৰি আহে, এনেকৈ 18 কিলোমিটাৰ ৰাস্তা দি সি মানে আপ ডাউন কৰে, এনেকেই দৌৰি আহে, গধূলি দৌৰি আহে, ৰাতিপুৱা আকৌ ইফালে দৌৰি যায়গৈ। ঠিক এনেধৰণৰ মানে বহুত কষ্ট কৰিছিলে। হয়, শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।